একেবাৰে চুটি ভিডিঅ' এটা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ পৰা প্ৰায় 7 বছৰমান আগতে মই মঙলদৈ মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা ৰূপে কৰ্মৰত আছিলোঁ। ঠিক সেইখিনি সময়তে মোৰ এচাম খুব ভাল লগা ছাত্ৰী আছিলে, ছাত্ৰ একেলগে আছিলে। মই সেই সময়ত PGৰ ক্লাছ কৰিছিলোঁ, মানে স্নাতকোত্তৰ পৰ্যায়ৰ ক্লাছ কৰিছিলোঁ। আৰু ক্লাছ কৰি থাকোঁতে মই এদল ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰথম চিনাকি হৈছিলোঁ। সিহঁতৰ লগত খুব একাত্ম, মানে নিজৰ একদম বাই ভনীৰ নিচিনা সম্পৰ্ক বা বাইদেউ ভাইটিৰ নিচিনা সম্পৰ্ক এটা গঢ়ি উঠিছিলে। তাৰ মাজৰে এগৰাকীৰ কথা ক'বলৈ ওলাইছোঁ আজি। তাইৰ নাম হৈছে উপাসনা শৰ্মা। তাই মঙলদৈ কলেজতে পঢ়িছিলে আৰু মঙলদৈ কলেজত পঢ়ি উঠি তাইৰ ঘৰো মঙলদৈত। ছোৱালীজনী খুব কৰ্মস্পৃহা আছিলে, বৰ্তমানেও আছে। তাৰে নমুনা এটা আজি আপোনালোকৰ আগলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। ছোৱালীজনীৰ লগত মই মঙলদৈ মহাবিদ্যালয়ৰ পৰা অহাৰ পিছতো মোৰ যোগাযোগ আছিলে। তাৰপিছত যেতিয়া মই কৰ্মসূত্ৰে গুৱাহাটীত থাকিলোঁ, তথাপি তাইৰ লগত হোৱাটছএপৰ জৰিয়তে যোগাযোগ থকাৰ মাজতে গম পালোঁ যে তাই খুব সুন্দৰ কলাত্মক ধৰণে কিছুমান কাম কৰে, যাৰ নমুনা মই আজি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। তাই এতিয়া খুব ধুনীয়াকৈ এই যে চাবি ৰিংটো দেখিছে, এই চাবি ৰিংটো মোক উপহাৰ হিচাপে দিছে। লগতে তাই এইখন খুব সুন্দৰ মোৰ ফ্লেটৰ কাৰণে নেম প্লেট এখন বনাইছে, য'ত মোৰ ল'ৰাৰ নাম আঞ্চ ওপৰত লিখা আছে, তাৰপিছত মোৰ নামটো লিখা আছে আৰু একেবাৰে শেষত মোৰ হাজবেণ্ডৰ নামৰ লগতে আমাৰ ফ্লেটাৰ নম্বৰটো দিয়া আছে। চাওকচোন কিমান সুন্দৰ মানুহৰ কৰ্ম হ'ব পাৰে। ইমান কম বয়সতে তাই ইমান সুন্দৰকৈ কাম কিছুমান কৰিছে, মন ভৰি গৈছে। সঁচাই উপাসনা, তুমি খুব সুন্দৰ কাম কৰিছা আৰু কি বুলি তোমাক ধন্যবাদ জনাম। বহুত ধন্যবাদ। তোমাৰ আগলৈ বহুত ভাল